দুৰ্বৃত্তই জুইৰ সূত্ৰপাত কৰাৰ অভিযোগ বাগলাহাটৰ বৰুণডাঙা গাঁৱত সংঘটিত হৈছে এক অমানৱীয় ঘটনা জুইৰ সূত্ৰপাত ঘটাই ধ্বংস কৰাৰ অভিযোগ চাকিৰণ বিবি নামৰ মহিলাগৰাকীৰ স্বামী ঘৰত নথকাৰ সুযোগ লৈ একেখন গাঁৱৰে মহাদ আলী নামৰ এগৰাকী লম্পট যুৱকে ঘৰৰ দুৱাৰত আহি মাটিয়া বাহিৰলৈ অহাৰ লগে লগে লম্পট যুৱকজনে মহিলাগৰাকীৰ হাতত ধৰি বাহিৰলৈ নিবলৈ বলপূৰ্বক চেষ্টা কৰাত মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত যুৱকজনে ঘৰত জুই লগাই দি পলায়ন কৰে বুলি মহিলাগৰাকীয়ে মন্তব্য কৰে মহিলাগৰাকীৰ চিঞৰ বাখৰত স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় পূৰ্বতেও এবাৰ এনে ঘটনা সংঘটিত হৈছিল বুলি মহিলাগৰাকীয়ে জনায় আজি উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে পাগলাহাট আৰক্ষী চকীত যুৱকজনৰ নামত এজাহাৰ দাখিল কৰিব বুলি মন্তব্য কৰে মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰু পাগলাহাট আৰক্ষীৰ অভিযানত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব News Desk Report, K Live 365.